Hello friends, welcome to my channel Jit Education. তো আজি আমি ডিসকাস কৰিম এছামিছৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি অধ্যায়টো। অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ইয়াত থকা 1 নম্বৰী 2 নম্বৰী কুৱেশ্যনবোৰ আজি আলোচনা কৰিম, যিবোৰ 2020-23 SLC এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। তো অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ লিখক হৈছে আব্দুছ সাত্তাৰ। তো ইয়াৰ যেটো ফাৰ্ষ্ট কুৱেশ্যন আছে, ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে প্ৰাচীন কালৰ পৰা কোন দুটা ধৰ্ম অসমত প্ৰচলিত আছিল। এইটো হৈছে হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম। তাৰপিছত 2 নম্বৰটো হৈছে অসমত চাহ উদ্যোগ কোনে প্ৰতিষ্ঠা কৰে। অসমত চাহ উদ্যোগ ইংৰাজসকলে প্ৰতিষ্ঠা কৰিছিল। 3 নম্বৰ কুৱেশ্যনটো হৈছে সকলোকে বান্ধি থোৱা এনাজৰী ডাল কিহৰ আছিল। অসমীয়া ভাষাৰ এনাজৰী আছিল। 4 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক। অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা আদি। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হৈছে আহোমসকলে অসমত দীৰ্ঘদিন থাকি কি ধৰ্ম গ্ৰহণ কৰিছিল। সেইটো হৈছে হিন্দু ধৰ্ম। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হৈছে সমন্বয়ৰ প্ৰক্ৰিয়াৰ ইংৰাজীটো কি। সমন্বয় প্ৰক্ৰিয়াৰ ইংৰাজীটো হৈছে প্ৰচেছ অফ এছিমিলেশ্যন। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কি সন্ধিৰ পাছত অসমলৈ ব্ৰিটিছসকলৰ আগমন ঘটিছিল। ইয়াণ্ডাবু সন্ধিৰ পাছত। 8 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ স্বাধীনতাৰ সূৰ্য কেতিয়া অস্ত গৈছিল। অসমৰ স্বাধীনতাৰ সূৰ্য কেতিয়া অস্ত গৈছিল। এইটো হৈছে ইয়াণ্ডাবু সন্ধিৰ পাছত। 9 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়াৰ ঠাইত বঙলা ভাষা স্কুলীয়া শিক্ষাৰ মাধ্যম হোৱা কালচোৱাৰ চন দুটা উল্লেখ কৰা। এইটো হৈছে 1836 আৰু 1873 চনত। 10 নম্বৰ কুৱেশ্যনটো হৈছে কি জনগোষ্ঠীৰ লোকক আমি একেলগে চাহ জনগোষ্ঠীৰ লোক বুলি কওঁ। এইটো হৈছে চাওতাল, কুৰ্মী, মুণ্ডা, হো আদি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোনবিলাক লোকক অসমীয়া মুছলমান বুলি কোৱা হয়। এনচাৰটো হ'ব মৈমনসিং আদি পূৰ্ববংগৰ পৰা অহা লোকসকল। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত কেতিয়া স্বাধীন হৈছিল। ভাৰত স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখে। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হৈছে বাংলাদেশৰ পূৰ্বৰ নাম কি আছিল। বাংলাদেশৰ পূৰ্বৰ নাম হৈছে পূব পাকিস্তান। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাৰ্টিৰ লেখক কোন। এইটো হৈছে উত্তৰটো হ'ব আব্দুছ সাত্তাৰ। ইয়াৰ পিছত 15 নম্বৰটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল। ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনত। 16 নম্বৰ কুৱেশ্যনটো হৈছে 20 শতিকাৰ চতুৰ্থ দশকত অসমলৈ অহা জনগোষ্ঠীটো কি। এইটো হৈছে অসমীয়া মুছলমান। তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো হৈছে সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ গ্ৰন্থখনৰ ৰচক কোন। উত্তৰটো হ'ব আব্দুছ সাত্তাৰ। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হৈছে আনাৰ্য জাতি বুলি কাক বুজায়। এনচাৰটো হ'ব জনজাতীয় গোষ্ঠী যেনে বড়ো, তিৱা, কাৰ্বি আদি। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হৈছে ৰেলগাড়ী প্ৰচলন অসমত কেতিয়াৰ পৰা ঘটিছিল। এইটো হৈছে ইংৰাজসকলৰ দিনৰ পৰা। তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো হৈছে জনজাতীয় গোষ্ঠীক অন্য এটা কি নামেৰে জনা যায়। জনজাতীয় গোষ্ঠীক অন্য এটা নাম হৈছে অনাৰ্য। 21 নম্বৰ কুৱেশ্যনটো হৈছে বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ কি। বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ হৈছে অহিংসাই পৰম ধৰ্ম। 22 নম্বৰ কুৱেশ্যনটো হৈছে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত জনগোষ্ঠীটো কি। জনগোষ্ঠীটো হৈছে আহোমসকল। 23 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল। যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে। তাৰপিছত 24 নম্বৰ কুৱেশ্যনটো হৈছে আব্দুছ সাত্তাৰৰ জীৱনকালটো লিখা। আব্দুছ সাত্তাৰৰ জীৱনকাল হৈছে 1922 চনৰ পৰা 1987 চনলৈ। ইয়াৰ পিছত 25 নম্বৰ কুৱেশ্যনটো হৈছে আব্দুছ সাত্তাৰ কোন দেশলৈ শিক্ষকতা কৰিবলৈ গৈছিল। আব্দুছ সাত্তাৰ আফগানিস্তানলৈ শিক্ষকতা কৰিবলৈ গৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 26 নম্বৰ কুৱেশ্যনটো হৈছে দুবিধ বংগদেশীয় মিঠাইৰ নাম লিখা। দুবিধ বংগদেশীয় মিঠাই হৈছে ৰসগোল্লা, লালমোহন ইত্যাদি।